The king goes ৰিয়াজটোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা সুন্দৰ জেগাত গৈ আছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক সকলোৱে ইণ্ট্ৰ'ত গম পাইছেই নিশ্চয়। তো আজি নাৰায়ণপুৰ BPR স্থিত শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰী আমি গৈ আছোঁ। তো তাত এক্সপ্ল'ৰ কৰিম, তাত কি কি আছে সকলো দেখাম। তো তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত আমি আহি পাই গ'লোঁ। এতিয়া ব'লক আপোনালোকক ভিডিঅ'ৰ অৱস্থাখিনি দেখাই আছোঁ। ৱাও ৱাও ৱাও, কি সুন্দৰ! দেখা পালে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান আৰু আপোনাৰ নামঘৰ হয়। এইটো নামঘৰতে বৰ্তমান বন্ধ হৈ আছে। ইয়াতে পুৱা 9টা বজাত ইয়াত বহুতো আছে, লিখা আছে ইয়াতে সেইখিনি তাৰ মতে সেইখিনি হয়। তো এতিয়া চাওক, এটা পৰিৱেশ চাওক, ইয়াৰ এটা সুন্দৰ পৰিৱেশ চাওক, গছনিৰ পৰা আপোনাৰ ধৰি লওক ইমান সুন্দৰভাৱে ফুলৰ বাগিচা কৰি থৈছে। একদম নিজে একদম মনৰ আপ্লুত হৈ গৈছোঁ একদম দেখি। তো আমি আৰু আগলৈ যাওঁ, ইয়াৰ পৰিৱেশখিনি আপোনালোকক দেখাই যাম। আৰু এটা সুন্দৰ মানে বহুত বেছি ভাল লগা দৃশ্য আপোনালোকে চাওকচোন। এয়া ৱাও, একদম মনত আপ্লুত হৈ গৈছোঁ। তো আৰু ইয়াতে আৰু এটা কথা গম পাইছোঁ, ইয়াতে আপোনাৰ এটা ডাঙৰ পুখুৰী আছে। তো সেই পুখুৰীটোত কাছ আছে। তো আপোনালোকক তাত দেখাবলৈ গৈ আছোঁ। এই চাওক, এইখিনি পৰিৱেশ চাওক। তো আপোনালোকে তাত আমি পাই গ'লোহি যিটো লেটেকু পুখুৰী দৃষ্টিত আপোনাৰ পুখুৰীটো। তো এয়া চাওক, মোৰ পিছফালে এয়া পুখুৰী ডাঙৰ পুখুৰীটো। তো ইয়াতে আপোনাৰ কাছও আছে। তো ইয়াতে আমি এতিয়া চিপছ লৈ আহিছোঁ কাছৰ কাৰণে। তো এতিয়া কাছখিনিতো লুকাই আছে। তো আমি এতিয়া চিপছ দিম। তো এয়া দেখিছে, এটা লেটেকু পুখুৰী, এই চাওক। তো ইয়াতে কাছখিনি বৰ্তমান এতিয়া লুকাই আছে, ক'ত সোমাই আছে। আৰু এতিয়া আমি তাৰ বাবে ইয়াত চিপছ লৈ আহিছোঁ, চিপছ খুৱাম। তো এতিয়া কাছখিনি উঠি ছাইডলৈ আহিব। তো এতিয়া আমি চিপছখিনি দিলোঁ, আপোনালোকক দেখাই আছোঁ। যিহেতু দেখা পাইছে, এয়া চাওক, চিপছ দিলোঁ, যথেষ্টখিনি চিপছ দিলোঁ। তো কাছখিনি পাৰলৈ উঠি নাহিলে। তো আমি অলপ টাইম ৱেইট কৰিলোঁ, যদি এতিয়া ৱেইট নকৰোঁ তো আমাৰ সময় অলপ শ্বৰ্ট। তো আমি এতিয়া যাব লাগিব ইয়াৰ পৰা। বহুতো বেড লাক, আমি সময়টো মিনিমাম 11টা-12টা সময়ত আহিলোঁ। তো সেইবাবে নামঘৰ বাগিও আপোনাৰ বন্ধ হ'ল। আৰু লগতে কাছৰ চিপছ আপোনালোকতো দেখাইছোঁৱেই, চিপছখিনিও দিলোঁ। দিয়াৰ পিছতো কাছখিনি পাৰলৈ নাহিলে। আৰু ইয়াতে বহুত ডাঙৰ কাছ আছে বুলি গম পাওঁ। তো সেইবাবে তাকো উপভোগ কৰিবলৈ আহিলোঁ। তো কাছখিনি উঠি নাহিলে। তো আজি যি পাৰিলোঁ, যি নোৱাৰিলোঁ, আপোনালোকক লেটেকু পুখুৰী সকলো মই দেখালোঁ। তো আপোনালোকে ইয়াতে জানেই, সকলো মোক বেলেগকৈ ক'বলগীয়া কথা নাই। তো আপোনালোকে ইয়াতো আহিব, সুন্দৰ এটা পৰিৱেশ, একদম পূৰা আটক ধুনীয়া। তো মই মোৰ ব্লগৰ যোগেদি আপোনালোকক যিমানখিনি দেখাব পাৰিলোঁ, আপোনালোকে চাব। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো মই এই লেটেকু পুখুৰীৰ পৰা সমাপ্ত কৰোঁ। আৰু পুনৰ এটা নতুন ভিডিঅ' নেক্সট ব্লগত পোৱা আশাৰে আজি ভিডিঅ'টো এটা সমাপ্ত কৰোঁ। ধন্যবাদ। জয় আই অসম।